নমস্কাৰ। আজি আপোনালোকক প্ৰেমৰ এটা অনুভূতিৰ বিষয়ে ক'ম। এয়া কোনো কবিতা নহয়, শুনকচোন এবাৰ। জীৱনত কাৰোবাক ভাল পায়ো কিমান ভাল লাগে। কেইটা বাজিল এবাৰ ঘড়ীত চাওকচোন। বিয়াৰ দুদিনমান পিছতেই তাইৰ এনে সাহসী প্ৰশ্নই মোক বিচলিত কৰিলে। তেতিয়া ঘড়ীটোলৈ চাই দেখিলোঁ ৰাতি 12:30। মই তেতিয়া দৰজাৰ বাহিৰত মুখখন বেকেটা কৰি ভিতৰলৈ সোমাই বিৰক্তিৰে তাইৰ কাষত বহি ক'লোঁ, শুনা, মোৰ এতিয়া বিয়া কৰাৰ ইচ্ছাই নাছিল। মা দেউতাৰ পচন্দত তোমাক বিয়া কৰাইছোঁ। অন্য কোনো ছোৱালীৰ সৈতেও মোৰ সম্পৰ্ক নাই। কিন্তু বিয়াৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নাছিলোঁ। সেয়ে মই বিচাৰিলেও সহজে তোমাক পত্নী বুলি বা পত্নীৰ অধিকাৰ দিব নোৱাৰিম। কথাখিনি শেষ নহওঁতেই তাই মোৰ চাৰ্টৰ কালাৰত চেপি ধৰি ক'লে, মোক খেলাৰ পুতলা ভাবিছে নেকি? পচন্দ হোৱা নাই, বিয়া কৰিব খোজা নাই, এইবোৰ আগেয়ে ক'ব নোৱাৰিলে? নিজৰ মাৰ মন ৰক্ষাৰ বাবে মোৰ সকলো আশা স্বপ্নক বলিদান দিবলৈ অধিকাৰ ক'ত পালে আপুনি? বিয়া কৰাৰ ইচ্ছা নাই, সেয়া মোক আগতেই ক'ব পাৰিলেহেঁতেন। মই বিয়া ভাঙি দিলোঁ হয়। মাৰ প্ৰতি ভণ্ড ভক্তি শ্ৰদ্ধা দেখুৱাবগৈ মোৰ জীৱনটো কিয় এনেদৰে নষ্ট কৰিলে? মইতো আপোনাৰ কোনো ক্ষতি কৰা নাই, কাপুৰুষ। এইবুলি কৈ মোক কালাৰটো এৰি দিলে। তাই আকৌ ক'লে, যি হ'বৰ আছিল সেয়াটো হ'লেই। পত্নীৰ অধিকাৰ আপোনাকো দিয়া নহয়। যাওক, তলত শুই থাকক। আজিৰ পৰা মোৰ বিচনাত একদমেই শুব নোৱাৰিব। মই বাধ্য ল'ৰাৰ দৰে চুপচাপ হৈ মজিয়াত গামোচা এখন পাৰি শুবলৈ ল'লোঁ। মনে মনে ভাবিছোঁ, কেনে গুণ্ডা টাইপৰ দেখোন এইজনী। জীৱনত এনে ছোৱালী দেখা নাই। হেন হৈ ঘৰলৈ আহি ফেঁচা হৈ শুই আছোঁ, তাতে আকৌ বিচনাখনো নাই। আকৌ এইজনীৰ লগত গোটেই জীৱনটো। হে ভগৱান, মোক মাৰি নিয়া, মোৰ জীৱনটো বৰবাদ হৈ গ'ল। মোৰ ফ্ল'ৰত টোপনি অহা নাই। ইকাতি সিকাতি কৰি ঘূৰি আছোঁ, কেতিয়াও যে ফ্ল'ৰত শুই পোৱা নাই। কিন্তু আজি নিজৰ অমতত বিয়া কৰাৰ বাবে ফ্ল'ৰত শুব লগা হ'ল। তাতে আকৌ মহৰ আন্দোলন। সহ্য হোৱা নাই। ইমানবোৰৰ পিছতো কেতিয়া যে চকুত চিলমিল টোপনি আহিবলৈ ধৰিলে গম নাপালোঁ। হঠাৎ সজাগ হৈ দেখিলোঁ মোৰ গাত কোনোৱে ব্লেংকেট ঢাকি দিছে। মনটোত অলপ স্বস্তি আহিল। গুণ্ডা হ'লেও মানুহ ভাল, মানে দয়া মায়া আছে। পিছদিনা শুই উঠি দেখিলোঁ টেবুলত চাহ ৰখা আছে। ফ্ৰেছ হৈ আহি চাহ খাই ফোনটো টিপিবলৈ লৈছিলোঁ, হঠাৎ তাই সোমাই আহিল। ইমান দেৰিকৈ উঠি এতিয়া বহি আছে। তলত ডাইনিং টেবুলত সকলোৱে আপোনাৰ বাবে ৰৈ আছে, সোনকালে আহক তললৈ। কথাষাৰ কৈ আৰু মোৰ কাষলৈ আহিল। ঘপককৈ আহি মোৰ কাণৰ কাষত লাহেকৈ ক'লে, নহ'লে ৰুমলৈ লৈ আনো নেকি? মোৰতো হাৰ্ট এটেক হ'বলৈ গৈছিল। ভাগ্যত বাচিলোঁ। মই ভাবিছিলোঁ কালিৰ দৰে এইবাৰো কলাৰটোত ধৰি মোক তললৈ টানি নিব, তাতে আকৌ সকলোৰে সন্মুখত। কিন্তু কথাৰ স্বৰ সলনি হৈ গ'ল। 1 ছেকেণ্ডৰ বাবে বাচি গ'লোঁ। ছোৱালী এজনীয়ে ইমান ধুনীয়াকৈ ক'ব জানে বুলি জনা নাছিলোঁ। ৰাতিটো ভাবিছিলোঁ একেবাৰে হিটলাৰৰ নাতিনীয়েকজনী মোৰ লাইফত আহিল। এতিয়া দেখোঁ মায়াময়ো। ৱাও, মোৰ প্ৰথমবাৰৰ বাবে আজি তাইৰ প্ৰতি বিৰক্তি ভাৱটো আঁতৰিল। হঠাৎ এটা বিকট শব্দত বাস্তৱত আহিলোঁ। সৰু টেবুলখনৰ কাষত তাই পৰি গৈছে। তাই বহুত কষ্ট পাইছে। টেবুলৰ কোণত আঁঠুৰে খুন্দা খাইছে। দৌৰি গৈ হাতত টানি তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ। কেনে মানুহে আপুনি? তাই ক'লে। মইতো একদম চক খাই উঠিলোঁ। মই কি কৰিলোঁ? তাই আকৌ ক'লে, মই মাটিত পৰি আছোঁ, উঠিব পৰা নাই। কোলাত লৈ মোক বিচনাত শুৱাই দিয়াৰ পৰিৱৰ্তে মোৰ হাতখনহে টানি আছে। মই তাইৰ কোলাত লৈ বিচনাত শুৱাই দিলোঁ। মোক জোৰকৈ সাৱটি ধৰি ক'লে তাই, ইচ্ছা হয় এনেদৰেই গোটেই জীৱনটো আপোনাক ধৰি থাকিব যাতে পাৰোঁ।
কিন্তু আপুনিতো মোক পচন্দই নকৰে। কথা শেষ কৰি তাই হুমুনিয়াহ কাঢ়িলে। মোৰ বুকুত কোনোৱে চেপি ধৰা যেন লাগিল। মোৰ ক'বলৈ ইচ্ছা হ'ল, কপালতো চুমা এটা দি, পাগলী, ময়ো যে তোমাক ভাল পাই পেলাইছোঁ। কিন্তু নোৱাৰিলোঁ। নাজানো কোনোবা এটা শক্তিয়ে মোক বাধা দিলে। এই সুযোগত তাই মোক ঠেলি বিচনাত পেলাই দৌৰি ওলাই আহিল। তাই ওলাই যোৱাৰ সময়ত ভৰিখন চালোঁ, একেবাৰে ঠিক ঠাক। তাতে আকৌ লেঙেৰাই নগৈ দৌৰিছে। মানে ইমান পৰে মোক আকৌ হিটলাৰীজনীয়ে মূৰ্খ বনাই গ'ল। ধেৎ, ফুল পাগলী এইজনী। পাগলীজনীৰ সৈতে এনেদৰে প্ৰেম কৰি কৰিয়েই পাৰ হৈ গ'ল 2টা বছৰ। এতিয়া ইজনে সিজনক এৰি একো ভাবিব নোৱাৰোঁ। মোৰ পাগলীজনী এতিয়া গৰ্ভৱতী। আজি বাচ্চা জন্ম হোৱাৰ তাৰিখ দিছে ডাক্তৰজনে। মই অফিচত আছিলোঁ। হঠাৎ দেউতাৰ ফোন পাই দৌৰি আহিলোঁ হস্পিটেল। গৈয়ে শুনিলোঁ মোৰ ঘৰত হেনো এজনী সৰু ৰাজকন্যা আহিছে। কিন্তু মোৰ পাগলীজনীৰ কোনো শব্দ শুনা নাই। ভয়ত জিকাৰ খাই উঠিলোঁ। বহুতৰ মুখত শুনিছোঁ বাচ্চা জন্ম দিয়েই মৃত্যু হৈছে বহুত প্ৰসূতিৰ। সেই ভয়ত বেবী বিচৰা নাছিলোঁ। কিন্তু তাই আকৌ ওলোটা, বেবী লাগিবই। সেই ইচ্ছা পূৰণ কৰিবলৈ গৈ আৰু ভাবিবলৈ পৰা নাই। 1 ছেকেণ্ডো নষ্ট নকৰাকৈ এক প্ৰকাৰ দৌৰি গ'লোঁ কেবিনলৈ। গৈ দেখিলোঁ বেবীটোৱে হাত ভৰি লৰচৰ কৰি চাই আছে। কিন্তু মোৰ পত্নীৰ চকু বন্ধ কৰি আছে। তাইৰ নিশ্বাস আছেনে নাই তাক পৰীক্ষা কৰাৰ ধৈৰ্য নহ'ল। জোৰকৈ ধৰি চিৎকাৰ কৰিলোঁ। হঠাৎ মোৰ কাণখনত দুখ পালোঁ। দেখিলোঁ তাই মোৰ কাণৰ লতিত লাহেকৈ কামুৰি দিছে। কি ভাবিছিলা, তোমাক অকলশৰীয়া কৰি গুচি যাম নেকি? আৰে পাগল, নাযাওঁ। মই গুচি গ'লে তোমাক খং উঠাব কোনে? ময়ো বুকুত জোৰকৈ সাৱটি ধৰি ৰাখিলোঁ আৰু ৰ'ব নোৱাৰিলোঁ। মই জীৱনত প্ৰথমবাৰৰ বাবে কোনো নাৰীৰ বাবে কান্দিবলৈ ধৰিলোঁ। ভাল পাওঁ, বহুত ভাল পাওঁ পাগলী। এৰি নাযাওঁ তোক কেতিয়াও। এয়া হৈছে প্ৰেমৰ এটা অনুভূতি। ধন্যবাদ।